এয়া দেখিছেনে এইখন হ'ল আমাৰ গাঁৱৰ মাজেদি বৈ যোৱা চেঁচা নদী আৰু চেঁচা নদীৰ পাৰত এয়া দেখিছেনে যথেষ্ট মানুহ ৰখি আছে কাৰণ আজি বিজয়া দশমী আৰু যি আমাৰ গাঁৱত পতা হৈছিলে দুৰ্গা পূজা সেই দেৱী আজি ইয়াতে বিসৰ্জন কৰিব গতিকে সকলোৱে আজি ইয়াতে ৰখি আছে বাট চাই আছে দেৱী অহাৰ কাৰণে সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ কেনেকুৱা বাৰু সকলোৰে ভাল নিশ্চয় বৰ্তমান আমাৰো ভালেই পূজা কেনেকৈ পাৰ কৰিলে বাৰু নিশ্চয় ভালে কুশলে গ'ল চাগে সকলোৰে অৱশ্যে এইবাৰ পূজা একেবাৰে বেয়া কাৰণ ইমান বৰষুণ বহুত বেছি বৰষুণ দিছে আৰু বোকা পানীৰে ভৰি পৰিছে চাৰিওফালে গতিকে সকলোৱে চাগে মন খুলি আনন্দ কৰিব পৰা নাই এই বুলিয়ে ভাবিছোঁ আৰু আজি হ'ল বিজয়া দশমী গতিকে আজি দেৱী বিসৰ্জন দিয়া হ'ব এই বছৰ আকৌ দুটা দিন একেলগতে পৰিলে অষ্টমী আৰু নৱমী আৰু দশমী যিহেতু শনিবাৰে নকৰিলে গতিকে আমাৰ ইয়াত এয়া আজি দেওবাৰে দশমী কৰিবলৈ লৈছে আৰু আজি দেৱী দুৰ্গা দেৱী আজি বিসৰ্জন দিব বাৰু যি কি নহওক ভিডিঅ'টো শেষলৈকে সকলোৱে চাব আৰু যি আমাৰ গাঁও অঞ্চলত পতা যি দেৱী দুৰ্গাৰ আজি যি দশমী অনুষ্ঠান মানে বিসৰ্জন অনুষ্ঠান সেয়া মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিলোঁ আৰু এয়া আমাৰ হ'ল গাঁৱৰ মাজেদি যোৱা যিটো গাঁৱলৈ যোৱা পথ সেই পথেদি এয়া মা দুৰ্গাক লৈ অহা হৈছে এনেকৈ গাড়ীত উঠাই আৰু আমাৰ ঘৰৰ আগেদিয়ে গৈছে আৰু এয়া দেখিছেনে গাঁৱৰ অঞ্চলত যিহেতু ৰাস্তাৰ দাঁতিত এনেকৈ গছ গছনি থাকে আৰু এইবিলাক এনেকৈ ডাঙেৰে অকণমান আঁতৰাই দিবলগীয়া হৈছে আৰু এয়া তেওঁলোকে তেনেকৈয়ে দেৱী মাক এনেকৈ নদীৰ ঘাটলৈ এইফালে দিয়ে লৈ গৈছে আৰু এয়া দেখিছেনে সকলোৱে মা দুৰ্গাৰ লগত এনেকৈয়ে আগবাঢ়ি গৈছে প্ৰতিমা বিসৰ্জন দিবৰ কাৰণে আৰু ৰাস্তাই পদূলিয়ে যোনে য'ত আছে সকলোৱে এয়া মিলি গৈছে আৰু এনেদৰে আগবাঢ়ি গৈ আছে সকলো ঝুমুৰৰ তালে তালে সকলোৱে নাচি গৈ আছে ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে আৰু এতিয়া আহি এয়া নদীৰ পাৰ পালোহি আৰু দেখিছেনে এইফালে চাৰিওফালে মানুহ কিমান হৈছে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে মা দেৱী দুৰ্গাক বিসৰ্জন দিবৰ কাৰণে আৰু চাৰিওফালে এয়া নদীৰ পাৰে পাৰে মানুহ এখন হ'ল চেঁচা নদী আৰু যিহেতু এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছে যে অলপ দিনৰ পৰা গতিকে গোটেই নদীত পানীৰে উপচি আছে আৰু এয়া দেখিছেনে মানুহ আৰু এয়া হ'ল আমাৰ
নিজৰ অঞ্চলৰ স্থানীয় ৰাইজসকল আৰু সকলো ৰাইজে এনেদৰে ওলাই আহিছে পূজাৰ যি ফূৰ্তি আনন্দ এইবিলাক উপভোগ কৰিবৰ কাৰণে। আৰু সকলোৱে এয়া নাচিছে, গাইছে, বাগিছে, কি যে ফূৰ্তি, কিমান যে আনন্দ কৰিছে। আৰু একো মানে দন হাই একোৱেই নাই। সকলোৱে সুন্দৰকৈ এয়া পূজাৰ যিকেইটা দিন সেইকেইটাও পাৰ কৰিলে। আজিৰ দিনটো সুন্দৰকৈ পালন কৰিছে। আৰু ইয়াত দেখিছেনে নদীত পানী এনেকৈ উপচি আছে। আৰু এয়া যি যাৱতীয় যিসকল কাম কাজ আছে পূজা বিসৰ্জন দিয়াৰ সেইবিলাক কৰি আছে এনেকৈ পুৰোহিতে। আৰু এইফালে পূজা কমিটিৰ লোকসকলেও মাইকত ঘোষণা কৰি আছে অহাৰত। চাওকচোন চাৰিওফালৰ পৰিৱেশটো। আৰু এতিয়া আহি এয়া নদীৰ পাৰ পালোহি। আৰু দেখিছেনে এইফালে চাৰিওফালে মানুহ কিমান হৈছে। সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে মা দেৱী দুৰ্গাক বিসৰ্জন দিবৰ কাৰণে। আৰু চাৰিওফালে এয়া নদীৰ পাৰে পাৰে মানুহ। এইখন হ'ল চেঁচা নদী। আৰু যিহেতু এইকেইদিন নেৰানেপেৰা বৰষুণ দি আছে যে অলপ দিনৰ পৰা, গতিকে গোটেই নদীত পানীৰে উপচি আছে। আৰু এয়া দেখিছেনে মানুহ। আৰু এয়া হ'ল আমাৰ নিজৰ অঞ্চলৰ স্থানীয় ৰাইজসকল আৰু সকলো ৰাইজে এনেদৰে ওলাই আহিছে পূজাৰ যি ফূৰ্তি আনন্দ এইবিলাক উপভোগ কৰিবৰ কাৰণে। আৰু সকলোৱে এয়া নাচিছে, গাইছে, বাগিছে, কি যে ফূৰ্তি, কিমান যে আনন্দ কৰিছে। আৰু একো মানে দন হাই একোৱেই নাই। সকলোৱে সুন্দৰকৈ এয়া পূজাৰ যিকেইটা দিন সেইকেইটাও পাৰ কৰিলে। আজিৰ দিনটো সুন্দৰকৈ পালন কৰিছে। আৰু ইয়াত দেখিছেনে নদীত পানী এনেকৈ উপচি আছে। আৰু এয়া যি যাৱতীয় যিসকল কাম কাজ আছে পূজা বিসৰ্জন দিয়াৰ সেইবিলাক কৰি আছে এনেকৈ পুৰোহিতে। আৰু এইফালে পূজা কমিটিৰ লোকসকলেও মাইকত ঘোষণা কৰি আছে অহাৰত। চাওকচোন চাৰিওফালৰ পৰিৱেশটো। আৰু এতিয়া এয়া আমাৰ যি মা দুৰ্গাক বিসৰ্জন দিয়াৰ সময় আহি পালেহি। আৰু সকলো নীতি নিয়মৰ মাজেদি এয়া মোৰ দেৱী মাক এতিয়া এয়া বিসৰ্জন দিবৰ কাৰণে পানী লৈ যোৱা হৈছে, নদীৰ মাজলৈ লৈ যোৱা হৈছে। এয়া সম্পূৰ্ণ নীতি নিয়মৰ মাজেদি। আৰু সকলোৱে এয়া বিদায় দিছে মা দুৰ্গাক এবছৰৰ কাৰণে।
আৰু এয়া প্ৰত্যেক বছৰে দুৰ্গোৎসৱ পতা হয় আৰু প্ৰত্যেকটো বছৰতেই এনেকৈয়ে আনন্দ ফূৰ্তি কৰা হয়, কিন্তু তথাপিতো প্ৰত্যেকটো মুহূৰ্তই এটা মধুৰ স্মৃতি কঢ়িয়াই লৈ আনে আমাৰ জীৱনলৈ। আৰু হয়তো আজিৰ দিনটো আমি কাইলৈ নাপাম, গতিকে এই স্মৃতিসমূহ সজীৱ কৰি ৰাখিবৰ কাৰণে আজি মই ইয়াত যিটো মোৰ ইউটিউব চেনেল য'ত মই মোৰ ভিডিঅ'সমূহ দি থাকোঁ, তাতে এয়া এনেদৰে ৰাখি থ'লোঁ, সাঁচি ৰাখিলোঁ। সদায় হাঁহি মুখে থাকক, আনন্দৰে থাকক, ফূৰ্তিৰে থাকক। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।